हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल MK Day and Vlogs। तो माने आमी आज जाइছো ঘৰেশ্বৰলৈ আৰু মানে ঘৰেশ্বৰত যাইছো মানে বি-বয় ইউটিউবাৰ বি-বয়ছ লোক ধৰিব যাইছো। তো চাই লও যাই কিনে ঘৰেশ্বৰত মানে আছে ঘৰতে আছে বুলি শুনিছো। যাই কিনে চাই লও যদি লোক পাও আপোনালোকক দেখাই আছো। তো আমি যাই আছো দুইজন। তো চাব পাৰে ইফালে মোৰ লগত আছে কৃষ্ণ ভাই। তো যাবানে रेडी? हाँ जी तो ये बी बॉय का भी वीडियो देख रहे हैं हम लोग। आप लोग भी देखा अभी जाएगा ना हम लोग दोनों आदमी जाएगा पूरा धमाका होने वाला बस बाल बाल क्या बी बॉय का वीडियो हम लोग रोज बी बॉय का वीडियो देखना रहता है देखते रहते आप लोग भी देखिएगा। हम भी तो बिग फैन है ना तो मिलने जा रहा हूं ठीक है गाइस बी बॉय का वीडियो देख रहे हो अभी हम लोग। तो अभी गाइस বন্ধুসকল আমি যাই আছো আৰু আপোনালোকে চাই থাকক। বন্ধুসকল চাব পাৰে আমি বৰ্তমান মানে যাই আছো মানে আহি আছো ঘৰেশ্বৰ আৰু পাম বেছি দূৰ নহয় আমাৰ পৰা। চাই লওক আৰু লগ পালেতো আপোনালোকক দেখামেই আৰু লগ পালে আমাৰো ভাল লাগিব। তো লগ পাম বুলি আহিছোঁ আশা কৰি। তো চাই থাকক। স্বাধীনতা গুচি গ'ল আছো মই আৰু ইফালে আছে এনেকৈ মন্দিৰ। বাকী যাই আছোঁ বি-বয়ৰ ঘৰলৈ আৰু বেছি নাই বাৰু নহওক। তাৰপিছত মোৰ লগৰটো আছে অলপ মানে ৰৈ ল'লোঁ মানে ভালকৈ যিহেতুকে চিনি নাপাওঁতো সুধি ল'লোঁ অলপ সুধি কিনে যাই আছোঁ। বন্ধুসকল চাব পাৰে গৰম 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 আৰু এনেদৰে আহিছোঁ বহিছোঁ অলপ। বাকী আহিলোঁ লগ কৰিবলৈ মানে আমাৰ বি-বয়ক পিছত মানে বৰ্তমান মানে ঘৰত নাই আৰু এনেদৰে বহি আছোঁ অলপ মানে আহিলে চাওঁ লগ কৰিম মানে বিজি থাকে ক'ৰবাত গৈছে বাৰু। তো বন্ধুসকল আপোনালোকে চাব পাৰে মানে বি-বয়ৰ ঘৰৰ কাম চলি আছে আৰু ঘৰ কিন্তু বেলেগ এটা বনাইছে বেলেগ আমেজিং। চাওক বন্ধুসকল এইখন হ'ল বি-বয়ৰ মানে বাচন্তি দেই মানে ইফালে আছে বি-বয়ৰ ঘৰটো চাব পাৰে ইফালে এনেকৈ মানে কাম চলি আছে কামটো আধৰুৱা হৈ আছে গোটেই কাম হোৱা নাই। বাকী লোক নাপালোঁ আমি বৰ্তমান মানে ঘৰতে নাই। বাকী কৃষ্ণ আছে ইফালে আৰু গাঁৱৰে ভাইটি এজন আছে ভাইটি কৈ দিয়া দুই এষাৰ মানে লোক নাপালোঁ ন সেইটো কাৰণে অলপ ভাল লগা নাই আৰু। বাকী কৃষ্ণ কেনেকুৱা বেয়া লাগিল ন? তাৰপিছত চাব পাৰে খাই আছোঁ চাহ মানে মাকে চাহ দি গ'ল আৰু চাহ খাই আছোঁ। কি কৰিম আৰু মানে ঘৰেশ্বৰৰ পৰা দূৰ আছে মিনিমাম আপোনাৰ 6-5 কিলোমিটাৰমান হ'ব এনেকৈ আহি মানে এতিয়া আছোঁ এনেকৈ আৰু কি কৰিব আৰু চাহ খাই আছোঁ গৰমৰ কথা বহুত গৰম আৰু আছোঁ এনেকৈ চাই লওঁ অলপ ৰখি আছোঁ যদি আহে ভিডিঅ'ত আহিব আৰু যদি আহে লগ কৰিম ন যদি নাহে আৰু কি কৰিব উপায় নাই ঘৰত যাব লাগিব পিছত আহিম আৰু আকৌ ভালদৰে সুধি কিনে। এই কৃষ্ণৰ এইটো ভুল কিন্তু কৃষ্ণ তাৰমানে ভালকৈ ইনফৰমেশ্যন লোৱা নাই এনেদৰে মোক লৈ আহিলে কি ক'ম আৰু এনেকুৱা আৰু যি মানে চাব পাৰে ইফালে পুৰা নেচাৰেল হয় গাঁওখন চাব পাৰে নেচাৰেল গাঁও। বাকী মানে ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে বহুতখিনি ভাল আৰু ইফালে মানে দৰমুখতে এনেকৈ এটা আছে চাং মানুহ চানি বহিব পাৰে ইফালে আছে চাংটো এনেকৈ বহিব পাৰে আৰু এনেকৈ আমাক চাহ দিলে চাহ খাই আছোঁ। তো কি ক'ম আৰু এয়া কি ক'ব চাব পাৰে ইফালে হ'ল মানে এইখনেই হ'ল মানে আমাৰ বি-বয় ইউটিউবাৰৰ মানে গাঁও এখন আৰু ইফালে আছে বি-বয়ৰ ঘৰ। বাকী মানে ঘৰত নাই আৰু আমি এতিয়া বহিলোঁ অলপ চাহ পানী খাই ল'লোঁ আৰু এতিয়া যাম বুলি ভাবিছোঁ যিহেতুকে ৰখি থাকিলেও নহ'ব আহে নাহে কোনো গম নাপাওঁ বা মানে কণ্টেক্ট কৰিব নাম্বাৰো মানে নাপালোঁ এইটো এনেকুৱা আৰু বস্তুটো। বাকী আহিম নেক্সট টাইম আহি কিনে ভালকৈ কণ্টেক্ট কৰি ভালকৈ জানি কিনে আহিম। বাকী ইফালে চাব পাৰে লাইনৰ ব্যৱস্থা এনেকুৱা ইয়াতে ইমান এটা মানে ঠিক নহয় মানে আৰু ৰাস্তা পদূলিবিলাকো ইমান এটা ঠিক নহয়। বাকী কি ক'ম আৰু মানে ভিতৰত হয় ন ঘৰেশ্বৰৰ পৰা অলপ ভিতৰত হয় বহুতখিনিয়ে। তো এনেকুৱা আৰু বস্তুবিলাক একো নাই বাৰু পিছলৈকে ঠিক হৈ যাব গোটেইখিনি। বাকী নেক্সট টাইম আহি কিনে কণ্টেক্ট কৰি আহিম ভালদৰে আৰু লগ কৰিবলৈ চেষ্টা কৰিম এনেকুৱা আৰু বস্তুবিলাক। তো কিন্তু মানে যোনখিনি জেগাত মানে ভিডিঅ' বনাই বা যিখিনি বস্তু মানে পূৰা নেচাৰেল হয় কি ক'ম আৰু বহুত ধুনীয়া লাগে প্লেচখিনি ভাল লাগিছে আৰু এনেকুৱা চব মানে চাব পাৰে একদম মানে গাঁৱলীয়া অঞ্চলটো পুরো একদম হাবি জংঘল এনেকুৱা এটা। তো ভিডিঅ' বনোৱাৰ কাৰণে মানে মজা আৰু কি ক'ব মজা মানে ফুল্লি মজা আৰু তো এনেকুৱাই আৰু বস্তুবিলাক। ইফালে চাব পাৰে বন্ধুসকল মানে পাণৰ খেতি বন্ধুসকল কি ক'ব আৰু মানে আহিছিলোঁ এনেকৈ মানে কি ক'ব মানে বহুত বেয়া লাগি গ'ল মানে বি-বয়ক লগ কৰিব আহিলোঁ আৰু চাব পাৰে बोलो कुछ बोलो भाई कैसा लगा आके? तो गाइस आके भी अच्छा भी लगा है थोड़ा मन भी दुख लग रहा है ठीक है गाइस बी बॉय को मिलने आया था तो मिल नहीं पाया इसलिए थोड़ा दुख भी लग रहा है। हम लोग का बहुत गुरु जैसा है बी ठीक है गाइस जो भी हो और
एक बात बोलना चाहता हूँ, ठीक है कैसे। और मेरा यूट्यूब चैनल का नाम है इमो69 बाय ब्लॉग, ठीक है। आप लोग इस चैनल को देखना तो उसका लिंक डिस्क्रिप्शन में दे देगा, ठीक है कैसे। और इमो69 बाय ब्लॉग यूट्यूब चैनल को आप लोग सब्सक्राइब करना, लाइक करना। आप लोग का पास में अच्छा ब्लॉग लेके आते रहेगा, हम दोनों भी लेके आते रहेगा, ठीक है गाइस। तो चलते हम लोग आया था, बट बहुत गर्मी का वजह से हम लोग पेड़ का सामने है, ठीक है गाइस। तो इसलिए पेड़ का सामने हम लोग थोड़ा बैठ रहा था, ठीक है गाइस। तो जल्दी जल्दी चलता हूँ हम लोग। तो अभी इधर देख सकते हैं कितना धूप है, ओनली धूप है। तो মানে হিন্দীটো মাজে মাজে ওলাই যায় আৰু একো নাই, মানে আমাৰ ভাইৰ লগত আহিলে ভিডিঅ' বনালে এনেকৈ হিন্দী ওলাই যায়, একো নাই, এইটো আমাৰ পাব্লিকে বুজি পাব, আমাৰ ফেমিলি বুজি পায়। তো কি ক'ম আৰু, মানে বেয়া লাগিল আৰু যি কি নহওক, মানে বহুত বেয়া লাগিল। তাৰমানে লগ কৰিব ক'লে ভাল লাগিলে, মনটো বেয়া লাগিলে। खत्म बाय बाय टाटा गुड बाय गया। তো বন্ধুসকল ইফালে চাব পাৰে আবাহন থিয়েটাৰ আৰু আহি আছে স্থান গৰেশ্বৰ। তো আমি আহিম চাবলৈ, আৰু মানে কি কৰিব আৰু এনেদৰে মানে আমি আহিলোঁ, বি-বয়ক লগ কৰিব গৈছিলোঁ, লগ যিহেতুকে নাপালোঁ। তো আহি কিনে এতিয়া গৰেশ্বৰ পাই গ'লোঁ। তো যাই আছোঁ আমি ঘৰলৈ। বাকী কি ক'ম আৰু, লগ নাপালোঁ, অলপ বেয়া লাগিল। তো নেক্সট টাইম চাম, চেষ্টা কৰি যদি লগ পাওঁ মানে ভিডিঅ' আহিব।